হাই নমস্কাৰ বন্ধুসকল, চাওকচোন বাৰু মই জলফাই আচাৰ কেনেকৈ বনালোঁ। গোটেই বছৰ যদি জলফাই নাপায়, বছৰত এবাৰহে পায়। সেইবাবে মই জলফাই আচাৰ কেনেকৈ বনালোঁ চাওকচোন আপোনালোকে। এয়া মই 1.5 কেজি জলফাই লৈছোঁ। এইকেইটা ধুই লৈছোঁ ভাল কৰি। এই জলফাইকেইটা বইল কৰি ল'ম মই। চাওকচোন বাৰু। ছচ এটাত দি লৈছোঁ জলফাই। এতিয়া পানী দি দিলোঁ। নিমখ অকণমান দি দিম। এতিয়া মই গেছত বহাই দিম। ঢাকনিখন মাৰি দিলোঁ। জলফাইকেইটা বইল হৈ গ'ল। 3 মিনিট মই গেছৰ জুইত ৰাখি দিছিলোঁ, বেছি সময় বইল কৰা নাই। হালধি আৰু নিমখ সানি ল'লোঁ। এইখিনি সানি মই 2 ঘণ্টাৰ কাৰণে ৰ'দত ৰাখি দিম। এয়া ৰ'দত দি দিছোঁ। 2 ঘণ্টা দিম, বেছি সময় নিদিওঁ। বেছি সময় শুকালে জলফাইটো টাইট হৈ যাব, সেইকাৰণে 2 ঘণ্টাই শুকাই ল'ম ৰ'দত। এয়া জলফাই মোৰ ৰ'দত দিয়া হৈ গ'ল। আনি ল'লোঁ মই জলফাইখিনি। এয়া চাওকচোন কি ধুনীয়া কালাৰ হৈছে। হালধি সানি দিয়াৰ কাৰণে কালাৰটো ধুনীয়া হৈছে। এয়া লৈছোঁ মই জলকীয়াৰ গুড়ি 2 চামুচ, জিৰাৰ গুড়ি 2 চামুচ, বগা সৰিয়হ, গোটা জিৰা চব আছে আৰু 5 ফুৰণ, শুকান জলকীয়া কেইটামান। এইখিনি মিক্সিত মাৰি লৈছোঁ মই। গোটেই মিহি কৰা নাই, আধা খুন্দাকৈ লৈছোঁ। তেতিয়া আচাৰ খাবলৈ বৰ সোৱাদ লাগে। মিহি কৰিলে সিমান ভাল নালাগে। মই আচাৰ অনুযায়ী লৈছোঁ মছলা, কোনোবা বেছিও খাব পাৰে। কেৰাহীটো বহাই দিছোঁ গেছত। তেল দিছোঁ মই 200 গ্ৰাম। লাগিলে অকণমান বেছিও দিব পাৰে। সেইখিনি মোৰ গৰম হৈ গ'ল, ঠাণ্ডা হ'বলৈ দি দিছোঁ। তেলখিনি মোৰ ঠাণ্ডা হৈ গ'ল। ইয়াতে অলপ অলপকৈ দি ল'ম। তেলখিনি দি দিলোঁ, মছলাখিনি একেলগে দি দিলোঁ। এইখিনি মিক্স কৰি ল'ম। ভিনেগাৰখিনিও ইয়াতে দি যাম একেলগে। ভিনেগাৰ মই 4 চামুচমান দি দিছোঁ, যিহেতু মোৰ 1.5 কেজি জলফাই আছে, সেইকাৰণে 4 চামুচমান দি লৈছোঁ। এইখিনিও মিক্স কৰি ল'ম একেলগে। জলকীয়া কোনোবা বেছিকৈ খালে বেছিকৈ দিব পাৰে। মই
বেছি দিয়া নাই। চাওকচোন কি ধুনীয়া হৈছে কালাৰটো। মোৰ ভিডিঅ'টো আজিলৈকে ইমানতে সামৰিলোঁ।